Hi everyone, মই পৰিস্মিতা কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছো। এতিয়া সময় হৈছে 5:30 এতিয়াৰ পৰা আৰম্ভণি কৰিছো। মই ৰাতিপুৱাই ভিডিঅ' আৰম্ভণি কৰাৰ কথা আছিল, কিন্তু কি হ'ব মোৰ মূৰৰ বিষ হ'ল। ইমানেই মূৰৰ বিষ হ'ল নহয়, একেবাৰে একোৱে কৰিব পৰা নাছিলোঁ। আৰু ভাত বনাইও আছিলোঁ, বনাই থাকোঁতেই আকৌ আধাৰ পৰা মায়ে বনাব লগা হৈছে। ভাতটো সম্পূৰ্ণকৈ বনাবকৈ নোৱাৰিলোঁ, ইমানেই মূৰৰ বিষ হ'ল। তাৰপিছত পিল খাই দিয়াতহে মই মূৰৰ বিষ ভাল পাইছোঁ। তো এতিয়া ভালেই আৰু সেইকাৰণে ভিডিঅ' এতিয়াৰ পৰা আৰম্ভণি কৰিছোঁ। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব, শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কেইটামান নিমকি বনাওঁ। মই যোৱাটো ব্লগত দিছিলোঁ, যদি ভিডিঅ'টো চোৱা নাই চাব পাৰিব। মই নিমকিৰ ৰেচিপিটো দিছোঁ, সঁচাকৈ বহুত ধুনীয়া হৈছিলে খাবলৈ। আৰু মই খাই সেনেকৈ খুবেই ভাল পাওঁ। আপোনালোকে ট্ৰাই কৰিবচোন, সঁচাকৈ ভাল পাব খাই। আৰু মোক কমেণ্টত জনাব কেনেকুৱা পায়। এতিয়া তাকে আৰু কেইটামান বনাওঁ। হাজবেণ্ডে হেনো বোলে খাই বনাবলৈ কৈছে, তো মই আৰু কেইটামান বনাই লওঁ। আৰু দেৰি হৈ যাব নহ'লে পৰা। নিমকিৰ কাৰণে ময়দাখিনি মঠি ল'লোঁ, অলপ সময় কাৰণে ৰাখি দিলোঁ। আৰু আনফালে এতিয়া বেবিকৰ্ণখিনি ৰেডি কৰি লৈছোঁ, কাৰণ ছোৱালীজনীয়ে খাবলৈ বেয়া পায় এনেকৈ কেঁচাকৈ। তো মই অলপমান বেলেগ ধৰণে এইকেইটা থৈ দিছোঁ, এনেকৈ খাম। জাষ্ট এইকেইটা অকণমান বনাই দিওঁ আৰু। এতিয়া উতলা গৰম পানীত মই দি দিছোঁ বেবিকৰ্ণখিনি। এনেকৈ কাটি ল'লোঁ মই, দেখিছে আপোনালোকে এনেকৈ কাটি ল'ব। আৰু এতিয়া গৰম পানীত মই দি দিছোঁ। এতিয়া এইখিনি বেলি লৈছোঁ, এটা এটা লাৰু কৰি পেলাই বেলি লৈছোঁ। মই ডাঙৰ চাইজৰ নিমকিটো বনাম, কেইটামান সৰু চাইজৰো বনাম, লগতে কেইটামান ডাঙৰ চাইজৰ বেছিকৈ নবনাওঁ, কাৰণ হাজবেণ্ডে খাব, মই ইমান নাখাওঁৱেই। আৰু সৰুতে ধৰণে এনেকৈ, সেইকাৰণে হাজবেণ্ডৰ মাকে বনাই দিছোঁ ডাঙৰকৈ। এতিয়া কেৰাহী এখনত মই তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত মই নিমকি দি দিছোঁ। মন কৰিব, একেবাৰে হাইকৈ গেছটো ৰাখি কেতিয়াও নাভাজিব, কাৰণ বাহিৰটো সোনকালে ৰঙচুৱা পৰি যাব, ভিতৰটো নিসিজিব, তেতিয়া খাবলৈ বেয়া হ'ব যিহেতু। তো সেইকাৰণে মিডিয়াম টু ল' ফ্লেমত ৰাখি নিমকিকেইটা ভাজি ল'ব লাগে। এনেকৈ এতিয়া মই লৰাই ভাজি লৈছোঁ, এনেকৈ ইলুটি কৰি। আৰু কালাৰটো চেঞ্জ হৈছে, লগতে ভিতৰটো ধুনীয়াকৈ সিজি উঠিছে। উঠিলা উঠিলা? অ' ইমান ভাল ছোৱালী। এইফালে চোৱা, হাই কৈ দিয়া। হাই। ৰ'বা, মই তোমালৈ বস্তু লৈ আহিছোঁ হা। এইখিনি এইটো কি? এইটো এপল। এইটো কেলে বেলেগ? অঁ এইটো প্লেন। অঁ এৰোপ্লেন। এইটো এৰোপ্লেন। তাৰপিছত এইটো কিনো? অঁ তাই তিতি খালেই, দেখিছে, তাই মাছ খালেই। তাৰ ঘৰ। এইটো কেনেকৈ? অ' ৰাম, তেনেকৈ চাটনি ল'ৰা ছোৱালীখিনি কি কৰিলা তুমি এতিয়া? এতিয়া আকৌ মই বনাই লওঁ বেবিকৰ্ণখিনি মই ময়দা 2 চামুচ দিছোঁ, পিঠাগুড়ি 1 চামুচ। পিঠাগুড়ি সলনি কৰ্ণফ্ল'ৰ দিব পাৰে। আৰু এইখিনি সানি লৈ মই 5 মিনিটমান ৰাখি এতিয়া দি দিছোঁ তেলত। তেলখিনি গৰম হোৱাত তেলত দি ল'লোঁ, আৰু এইখিনি অকণমান ৰঙচুৱা পৰালৈকে মই ভাজি লৈছোঁ। এতিয়া ৰঙচুৱা পৰাত মই তেলৰ পৰা উঠাই ল'লোঁ। এতিয়া যিহেতু তেল অলপ সৰহকৈ আছিলে, কেৰাহীখনত অলপ তেল কমাই লৈ নহৰু দি লৈছোঁ। নহৰু ইয়াৰ পূৰা 3-4 ফুটামান হ'ব কাটি লৈছোঁ, থেতেলিয়াই দিয়া নাই, মন কৰিছে। আৰু পিঁয়াজখিনি মই এনেকৈ ডাঙৰকৈ দিছোঁ। একেবাৰে কেঁচা ভাৱটো অকণমান যাব লাগে, একেবাৰে সিজি যোৱাকৈ পিঁয়াজটো বা ৰঙচুৱা পৰাকৈ ভাজি ল'ব নালাগে। আৰু হালধি অকণমান দি লৰাই লৈ এতিয়া দি দিছোঁ বেবিকৰ্ণখিনি। সেইখিনি দি লৈ অকণমান লৰাই দিছোঁ।
এতিয়া দিছোঁ টমেটো চচ অলপ, এইখিনি এটা লৰাই দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া এইখিনি ভাজি লোৱাত মই এতিয়া তেলৰ পৰা উঠাই ল'লোঁ। তেল যিহেতু বহুত আছে সেইকাৰণে মই উঠাই দিছোঁ। আৰু মই সৰু সৰুকৈ নিমকি কেইটামান বনাই লৈছোঁ। কেনেকুৱা লাগিছে? হাতত দিছোঁ ট্ৰাই কৰিবলৈ। মস্তি মই বনাব পাৰিছোঁ আৰু খক তেনেহ'লে দেই। যিটো বেবিকৰ্ণ বনাইছিলোঁ খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে। এনেকৈ খাই যাব পাৰে, সৰু ল'ৰা ছোৱালীক সুধিব পাৰে, তেওঁলোকে খাই ভাল পাব। তাৰপিছত চাহ একাপ খাই ল'লোঁ। আৰু এতিয়া সময় হৈছে 8টা। মই ভাতত লাগি যাওঁ, মানে আজি বনাম বিৰিয়ানী বনাম বুলি ভাবিছোঁ। এগ বিৰিয়ানী দেখুৱাই যাম কেনেকৈ বনাওঁ, চাই যাব সম্পূৰ্ণকৈ ভিডিঅ'টো। এয়া হৈছে মান ধনিয়া, এয়া পদিনা, এয়া লৈছোঁ মই 4টামান। বিৰিয়ানী বনাবলৈ মই প্ৰথমে লৈ লৈছোঁ পদিনা পাত আৰু মান ধনিয়া পাত এনেকৈ কুটি লৈছোঁ। আৰু লৈছোঁ পিঁয়াজ 4টা লৈছোঁ, ধুনীয়াকৈ মিহিকৈ কুটি লৈছোঁ। আৰু কি লাগে মই বাকীখিনি দেখুৱাই যাম বনাই থাকোঁতে। এতিয়া মই প্ৰেছাৰ কুকাৰত বনাইছোঁ আৰু তেল দি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি এতিয়া ভালকৈ ৰঙচুৱা পৰালৈকে এইখিনি ভাজি থাকিব লাগিব। আৰু এইখিনি ৰঙচুৱা পৰি গৈছে, দেখিছে কালাৰটো। এতিয়া মই তেলৰ পৰা এইখিনি গোটেইখিনি পিঁয়াজ উঠাই ল'লোঁ তেলৰ পৰা। আৰু যিখিনি তেল ৰৈ গ'ল সেইখিনিতে মই এতিয়া বইল কৰি ৰখা কণীকেইটা দি দিছোঁ। তাত অকণমান হালধি আৰু নিমখ দি পেলাই এইখিনি ফ্ৰাই কৰি ল'ম। এতিয়া মই তেলৰ পৰা উঠাই লৈছোঁ কণীকেইটা। মই তেলত দি লৈছোঁ লং, ইলাচি, দালচেনি, এখিলা তেজপাত দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ। এতিয়া অলপমান পিঁয়াজ দিছোঁ। এইখিনি এতিয়া অকণমান সময় ভাজি ল'ম। এতিয়া দিছোঁ আদা নহৰু পেষ্ট, 1 চামুচ দিছোঁ আদা নহৰু পেষ্ট। এতিয়া আকৌ অকণমান লৰাই দিছোঁ। টমেটো চচ দিছোঁ মই অলপমান। ইয়াত দিছোঁ গৰম মছলা 1 চামুচ। এইখিনি দি লৈ আকৌ অকণমান লৰাই দিছোঁ মছলাখিনি ভালকৈ। হালধি দি দিছোঁ। এতিয়া অলপমান দিছোঁ মান ধনিয়া আৰু পদিনা পাত দিছোঁ। তেলতে দি দিছোঁ অকণমান। এইখিনি দিলে অকণমান লৰাই দিছোঁ ভালকৈ মছলাখিনি। আৰু এতিয়া দি দিছোঁ চাউলখিনি, মানে অকণমান 5 মিনিটমান মই গৰম পানীত এইখিনি উতলাই ৰাখিছিলোঁ। আৰু তাৰপিছত ঠাণ্ডা পানীৰে ভালকৈ ধুই ল'লোঁ। মই এতিয়া দি দিছোঁ পানী। ইয়াত অকণমান যিহেতু চাউলখিনি অলপ সিজিলেই, আৰু সেইটো জোখতে মই পানীখিনি দিছোঁ। আৰু এতিয়া প্ৰথমে মই দি লৈছোঁ কণীকেইটা দি লৈছোঁ। তাৰ ওপৰত দি দিছোঁ যিখিনি ৰঙচুৱাকৈ মই ভাজি ৰাখিছিলোঁ পিঁয়াজ, সেইখিনি তাৰ ওপৰত দি দিছোঁ। ফুড কালাৰ ইউজ কৰিব পাৰে, মই কিন্তু এতিয়া ফুড কালাৰ ইউজ নকৰোঁ। এতিয়া পদিনা আৰু মান ধনিয়া দি দিছোঁ ওপৰত। এয়া তাৰ আগতে মই 2 চামুচ ঘিউ দি লৈছোঁ। সৰু চামুচে দিছোঁ, 2 চামুচ দিছোঁ। আৰু এতিয়া ঢাকন লগাই এটা চিটি অহালৈকে মই গেছত উঠাই দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল এগ বিৰিয়ানী। এতিয়া মই গুণগুণক খুৱাই লওঁ প্ৰথমে। হাই এভৰিৱান, খাই বৈ আহিলোঁ এতিয়া। আৰু এতিয়া সঁচাকৈ বিৰিয়ানী খাবলৈ বহুত ধুনীয়া হৈছিলে। এনেকৈ খাই চাবচোন। একেবাৰে চিম্পুলকৈ বনাইছোঁ, যিহেতু দেখিছে আপোনালোকে চিম্পুলকৈ বনাইছোঁ।
খাবলৈ সঁচাকৈ বহুত ধুনীয়া হৈছিলে লগত মই মানে বুট দালি তিয়াই ৰাখিছিলোঁ সেইকাৰণে সেয়াও বনাই দিলোঁ সেয়া বাৰু আপোনালোকক নেদেখালোঁ কাৰণ মই আগতে বুট দালিৰ ৰেচিপি দি থোৱা আছে তো মই সেইকাৰণে বুট দালি নেদেখালোঁ বিৰিয়ানীখিনি দেখালোঁ আৰু লগতে যিটো মই বনাইছিলোঁ বেবিকৰ্ণ সেইটো খাবলৈ ভাল আছিলে আৰু বনাইছিলোঁ এইফালে নিমকি ইমানেই লৰ্ড হৈছিলে সেই সমস্যা মানে ইটোৰ পিছত ইটো বনাই খালোঁ মেলিলোঁ আকৌ এইফালে ভাত সোনকালে বনাব লগা হৈছে কাৰণ ছোৱালী সোনকালে শুই যায় আকৌ এইফালে 8টা বাজি গ'ল সেইবোৰ বনাই থাকোঁতে তাৰপিছত আকৌ ছোৱালীও সোনকালে শুব লাগে তাইও আমনি কৰে 8টামান বজাৰ পৰা অলপ শুবলৈ তো তাইতো আজি 9টা বজাত ভাত খাইছে 9টা বজাতহে দিলোঁগৈ চব কৈ মেলি 9টামান বজাত আজৰি হৈ আমি খাওঁতে 9:30মান বাজিছে এতিয়া বাজিলে 10টা এতিয়া 10টা বাজিবলৈ হ'ল আমি 9টামান বজাত খাইছোঁ আৰু তাই 9টামান বজাত খাই ল'লে তো অকণমান আজি তাই দেৰি কাৰণে মই ভালকৈ ফটোও মাৰিব নহ'লগৈ যিখিনি পাইছোঁ দেখুৱাইছোঁ আৰু আপোনালোকক কিন্তু খাবলৈ সঁচাকৈ বহুতেই ভাল হৈছিলে আৰু আপোনালোকে ট্ৰাই কৰিব আৰু মোক কমেণ্টত জনাব কেনেকুৱা পালে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে তেন্তে আজিলৈ ইমানতে বিদায় লৈছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ